দ্বাৰা আমি জনাবলৈ বিচাৰিছোঁ। কাৰণটো হৈছে যে যোৱা সময়ছোৱাত এই BTC অঞ্চল বা অসমৰ এই নামনি যিটো লোৱাৰ আছাম ৰিজন ইয়াত বিভিন্ন পৰিৱেশ পৰিস্থিতিৰ আমি সন্মুখীন হৈছোঁ আৰু সেই বিভিন্ন পৰিৱেশ পৰিস্থিতিৰ সময়ত ইয়াৰ পৰা যিসকলে ইলেক্ট হৈ গৈছিলে সেই সকলে কোনো মাত মাতা নাই। তেখেতসকলৰ যিটো ৰেছপনচিবিলিটি সেইটো তেখেতসকলে কোনোদিনে মেইনটেইন কৰা নাই বা তেখেতসকলে কোনো ধৰণৰ ইনিচিয়েটিভ লোৱা নাই। আৰু সেইকাৰণে আজি কোকৰাঝাৰ কনষ্টিটুৱেঞ্চি, মঙলদৰ কনষ্টিটুৱেঞ্চি এই ৰাইজে সাধাৰণ নাগৰিকে বহু সমস্যাৰ সন্মুখীন হৈ আছে। ইয়াত ইনচিকিউৰিটি এটা ফিল হৈছে, যাৰ কাৰণে আজি এটা জাতি জনগোষ্ঠীৰ মাজত ট্ৰাষ্ট ডিফিচিট হৈছে। যিটো ব্ৰাদাৰহুড যিটো ফিলিং, ভাতৃত্ববোধ, সেইটো লাহে লাহেকৈ কমি গৈছে। এই গোটেই কথাটো চাই পেলাই আজি UPPL সমন্বয়ৰ কাৰণে, উন্নয়নৰ কাৰণে, সকলোৰে নিৰাপত্তাৰ কাৰণে আৰু ভাৰত ৰাষ্ট্ৰখনত ভাল প্ৰতিনিধিত্ব কৰাৰ কাৰণে দুজন সুযোগ্য ব্যক্তিক তেখেতসকলে মনোনীত কৰিছে। এজন হ'ল প্ৰাক্তন সাংসদ UG ব্ৰহ্ম আৰু এজন হ'ল প্ৰদীপ দৈমাৰী। তেখেতসকলৰ ওপৰত আমি পুৰা আস্থা, বিশ্বাস আৰু কনফিডেন্স লৈ পেলাই তেখেতসকলক আমি সমৰ্থন জনাইছোঁ। আমি এইটোকে ক'ব বিচাৰিছোঁ, আজি স্বাধীনতাৰ ৭২ বছৰ পিছত যিটো ইলেকশ্যন হ'বলৈ গৈ আছে, এই ইলেকশ্যনত ৰাইজে যাহাতে কোনোবা এজন ডিভিজিভ যি বিভাজনৰ ৰাজনীতি কৰে, যিসকলে ধৰ্ম বা কোনো পক্ষপাতৰ ৰাজনীতি কৰে, সেই ব্যক্তিবিলাকক যাহাতে ইয়াত ইলেক্ট নকৰে। এইটো আমাৰ এটা ৭২ বছৰীয়া এটা গণতান্ত্ৰিক দেশৰ গৰিমা, যি সাংসদৰ গৰিমাটো আমি সকলো বুজি পাব লাগিব, ইয়াৰ ৰেছপনচিবিলিটিটো বুজি পাব লাগিব। কাৰণ ভাৰত ৰাষ্ট্ৰখনৰ যিটো ডেভেলপমেণ্ট, ভাৰত ৰাষ্ট্ৰখনৰ যিটো বৰ্তমান আৰু ভৱিষ্যত, এইটো সাংসদতে নিৰ্ণয় কৰা হয়। গতিকে আমাৰ ইয়াৰ পৰা ইলেক্টেড হৈ যোৱা সাংসদবিলাকে, ৰিপ্ৰেজেণ্টেটিভবিলাকে যদি সেই পলিচি মেকিঙত কিঞ্চিত যোগদান দিব নোৱাৰে, সেইটো আমাৰ সকলোৰে কাৰণে এটা লাজৰ কথা। আনপিনেদি এই দুইটা সমষ্টিত আজি বহুখিনি চেণ্ট্ৰেল ইনষ্টিটিউটৰ প্ৰয়োজন আছে, বহুখিনি চেণ্ট্ৰেল প্ৰজেক্ট, চেণ্ট্ৰেল স্কিমবিলাকৰ প্ৰয়োজন আছে। যেনেকৈ আমাৰ মাজেৰে যোৱা যিবিলাক ৰেল ট্ৰেক আছে, সেই ৰেল ট্ৰেকত অভাৰব্ৰিজ লাগে আৰু বহুখিনি ডেভেলপমেণ্ট এক্টিভিটি হ'ব লাগে। ভূটান বৰ্ডাৰ, অৰুণাচল বৰ্ডাৰত খোৱা পানীৰ যোগান ধৰিব লাগে। ইয়াত মানে ভূমিৰ সমস্যা আছে। ইয়াত ফৰেষ্ট ডুৱেলাৰ্ছ এক্ট যিটো চেণ্ট্ৰেল এক্ট আছিলে, এইটো ইমপ্লিমেণ্ট হোৱা নাই। তেনেকুৱা ধৰণৰ বহুত সমস্যা আছে, যি সমস্যাবিলাক সমাধান কৰাত তেখেতসকলে কোনো ৰল নল'লে। আনপিনেদি সকলো বিচাৰে যে ইয়াত শান্তি প্ৰতিষ্ঠা হওক, কিন্তু শান্তি প্ৰতিষ্ঠা হ'বলৈ ভাৰত চৰকাৰে 2005 চনতে NDPৰ লগত চিজফায়াৰ ঘোষণা কৰিছিলে, কিন্তু আজিলৈকে এই ভাৰত চৰকাৰে এই সমস্যা সমাধান কৰা নাই। আৰু দুৰ্ভাগ্যজনকভাৱে কোকৰাঝাৰৰ যিজন সাংসদ নৱকৰণীয়া ডাঙৰীয়া, যিজনে নিজে এটা সশস্ত্ৰ সংগ্ৰামৰ পৰা অহা, তেখেতে এই সমস্যাটো সমাধান কৰাৰ কাৰণে যোৱা 5 বছৰত কিঞ্চিত মাত নামাতিলে, বৰঞ্চ তেখেতে এই সমস্যা সমাধানৰ বিপক্ষে তেখেতে থিয় দিলে। গতিকে সেইটো এটা পাৰ্লামেণ্টাৰী ডেমক্ৰেচিত এজন ৰিপ্ৰেজেণ্টেটিভৰ যিটো ৰোল, সেইটো অতিকৈ দুৰ্ভাগ্যজনক কথা। আমি বিচাৰিছোঁ BTC অঞ্চলত, লোৱাৰ আছামত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সম্প্ৰীতি, মৰম, স্নেহ, বিশ্বাস আৰু সকলোকে মান সন্মান দি একেলগে জীয়াই থাকিব পৰা এটা পৰিৱেশ বিচাৰিছোঁ। গতিকে আমি নিজৰ জাতীয় সংগঠন হিচাপে, সামাজিক সংগঠন হিচাপে আমি নিজৰ দায়িত্ব পালন কৰিবলৈ আমি সাজু আছোঁ। কিন্তু ভাৰতৰ যিটো সংসদীয় গণতন্ত্ৰ, ইয়াত সাংসদসকলৰ পলিচি মেকিঙত কিছুমান ৰোল আছে, যি ৰোলটো তেখেতসকলে কোনোদিনে লোৱা নাই। তো সেইকাৰণে মই আমাৰ বিভিন্ন জনগোষ্ঠীক ৰিপ্ৰেজেণ্টেশ্যন দি থকা আমাৰ ছাত্ৰ সংগঠন আছে, মাইনৰিটি সংগঠনে হওক বা আদিবাসীসকলৰে হওক বা ৰাজবংশীসকলৰে হওক বা বঙালীসকলৰে হওক, সকলো জনগোষ্ঠীৰ গোৰ্খাসকলৰ যি ছাত্ৰ সংগঠন আছে, সামাজিক সংগঠন আছে, ৰাজনৈতিক সংগঠন আছে, এই সকলোকে মই আগবাঢ়ি আহিবলৈ মই অনুৰোধ কৰিছোঁ। আজি এই সংবাদমালৰ দ্বাৰা আমি সংগ্ৰামী সত্তাৰ হৈ অনুৰোধ কৰিছোঁ যে সকলোকে একত্ৰিত হৈ পেলাই আগন্তুক নিৰ্বাচনত কোকৰাঝাৰ যিটো কনষ্টিটুৱেঞ্চিত আমি এজন যোগ্য ব্যক্তিক আমি ইয়াতে নিৰ্বাচিত কৰিব লাগিব, যি ব্যক্তিয়ে ভাৰতৰ সংবিধানৰ মূল মন্ত্ৰটো বুজি পায়, যি ব্যক্তিয়ে নেশ্যনেল ইণ্টিগ্ৰেশ্যনৰ কথাটো বুজি পায়, যি ব্যক্তিয়ে ভাষা, সংস্কৃতি, বিভিন্ন ধৰ্মাৱলম্বী লোকে নিজৰ অস্তিত্ব লৈ জীয়াই থকাৰ কথাটো বুজি পায় আৰু সকলোকে সমান চকুৰে সমান মৰ্যাদা দি পেলাই আঁকোৱালি ল'ব পাৰে, তেনেকুৱা ব্যক্তিক আমি নিৰ্বাচিত কৰিব লাগিব। আৰু এই কাৰণে এইবেলি যে কোকৰাঝাৰৰ লোকসভা সমষ্টিৰ উৰ্খাওগৰা ব্ৰহ্ম
ধৰ্ম ডাঙৰীয়াতকৈ আৰু ভাৰতৰ গণতন্ত্ৰক বুজি পোৱা, ভাৰত চৰকাৰক বুজি পোৱা আৰু বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকৰ মাজত সম্বন্ধৰ কথাটো বুজি পোৱা এনেকুৱা এজন অহিংস আৰু গণতান্ত্ৰিক ব্যক্তি হয়তো দ্বিতীয়জন নাথাকিব। সেইকাৰণে আমি সংগ্ৰামী সত্তা আমি আহ্বান কৰিছোঁ, ইয়াত বড়ো অনাবড়োৰ যিটো চিন্তা সেইটো প্ৰত্যাহাৰ কৰিব লাগে। আমি সকলো একেলগে আগবাঢ়ি যাব লাগিব। এটা জনগোষ্ঠী আনটো জনগোষ্ঠীক সন্মান কৰিব লাগিব। আমি সংগ্ৰাম কৰি আছোঁ নিজৰ জীয়াই থকাৰ কাৰণে, কিন্তু আমাৰ সংগ্ৰামটো কোনোদিনে কাৰো বিৰুদ্ধে আমি কৰা নাই। কিন্তু সেইটোকে নৱসৰণ ডাঙৰীয়া এজন সাংসদৰ ধৰ্ম পালন নকৰি পেলাই তেখেতে বড়ো অনাবড়ো কৰি পেলাই সমাজখন ভাঙিবৰ কাৰণে, সমাজখন ধ্বংস কৰিবৰ কাৰণে যোৱা 5 বছৰত সংসদৰ যিটো সাংসদ হিচাপে নিজৰ যিটো শক্তি সেইটো অপপ্ৰয়োগ কৰিছে। গতিকে আমি তেনেকুৱা এটা শক্তিক ভাৰতৰ নিচিনা সৰ্ববৃহৎ গণতান্ত্ৰিক দেশত যাতে কোনো প্ৰশ্ৰয় নিদিয়ে মই এইটো আহ্বান জনাইছোঁ। আৰু যোৱা সময়ত বিভিন্ন দল, ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলে হওক বা আঞ্চলিক পৰ্যায়ৰ দলে হওক, সেই দলবিলাকে নিজৰ দায়িত্ব পালন কৰা নাই। জাতি জনগোষ্ঠীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত, জনজাতিসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত, অজনজাতিসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত, বিভিন্ন মাইনৰিটিসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত। সেইকাৰণে UPPL যি পাৰ্টি, তেখেতসকলৰ যি ইস্তাহাৰ, তেখেতসকলৰ যি উদ্দেশ্য, এইটো যিহেতু সমাজক আঁকোৱালি লৈ পেলাই আগবাঢ়ি যোৱা, সকলো সমস্যা সমাধান কৰা, সেইকাৰণে আমি সকলোকে এটা বিশ্বাসত লৈ আগবাঢ়ি যোৱাটো আমি বিচাৰিছোঁ। সেইকাৰণে সকলো যাতে UPPLৰ প্ৰাৰ্থী দ্বয়ক নিৰ্বাচিত কৰাৰ কাৰণে সকলো কাম কৰে। আৰু আমি বিশেষকৈ ক'ব বিচাৰিছোঁ যে নিৰ্বাচন আয়োগক, কোকৰাঝাৰ এটা স্পৰ্শকাতৰ সমষ্টি, যোৱা সময়ত নিৰ্বাচনী হিংসা ইয়াত মানে সকলোৰে উদাহৰণ আছে। তো সেইকাৰণে অনাগত দিনত যাতে ইয়াতে কোনো হিংসা হ'ব নোৱাৰে, এইকাৰণে চেণ্ট্ৰেল আৰু ষ্টেট ইলেকশ্যন কমিশ্যনক ইয়াত কঠোৰ ব্যৱস্থা কৰিবলৈ আমি আহ্বান জনাইছোঁ। এডমিনিষ্ট্ৰেশ্যনক কঠোৰ ব্যৱস্থা কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু এডমিনিষ্ট্ৰেশ্যনৰ বিষয়ববীয়াসকলক, সামৰিকে হওক বা অসামৰিকে হওক, তেখেতসকলক ৰাজধৰ্ম পালন কৰি পেলাই কোনো পইচা পাতি লৈ পেলাই বা কোনো শক্তি মানে তেখেতসকলে যাতে পক্ষপাত নকৰে, সেইটো আমি এডমিনিষ্ট্ৰেশ্যনক আহ্বান জনাইছোঁ। আৰু ইলেকশ্যন কমিশ্যনকো ইয়াত যাতে চোকা দৃষ্টি ৰাখে আমি আহ্বান কৰিছোঁ। কিয়নো যোৱা সময়ত কোকৰাঝাৰ সমষ্টিত বহুত হিংসাৰ বলি হৈছে। সাধাৰণ নাগৰিকে নিজৰ যিটো সৰ্বোচ্চ অধিকাৰ, ভোটাধিকাৰ, সেই ভোটাধিকাৰ বহুত সময়ত তেখেতসকলে সাব্যস্ত কৰিবলৈ পৰা নাই। সেইকাৰণে ভাৰত ৰাষ্ট্ৰখনৰ ইলেকশ্যন কমিশ্যনৰ এডমিনিষ্ট্ৰেশ্যনৰ এটা দায়িত্ব আছে যে ইণ্ডিয়াৰ সকলো নাগৰিক যিসকলৰ আজি ভোটাধিকাৰ আছে, সেইসকলে যাতে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যনত অংশগ্ৰহণ কৰিব পাৰে, সেই ব্যৱস্থাটো যাতে কৰে। ইয়াৰ লগতে যিসকলে মাছল পাৱাৰ আৰু মানি পাৱাৰ মিছ ইউজ কৰি পেলাই ৰাইজক বিপদে পৰিচালনা কৰিব বিচাৰে, সেইসকলে যাতে কঠোৰ হাতেৰে দমন কৰে, মই তেখেতসকলক অলৰেডি মানে আহ্বান জনাইছোঁ। গতিকে আপোনালোকক ধন্যবাদ জনাইছোঁ, আপোনালোকে আজি অংশগ্ৰহণ কৰিলে। আৰু সেইকাৰণে অনাগত দিনত সকলো পেণ্ডিং সমস্যাবিলাক সমাধান হোৱাৰ স্বাৰ্থত UPPLৰ প্ৰাৰ্থীক আগন্তুক যিটো 17তম লোকসভা ইলেকশ্যন হ'ব, নিৰ্বাচন হ'ব, ইয়াত মানে UPPL দুজন প্ৰাৰ্থীক যাতে সকলো স্বতঃস্ফূৰ্তভাৱে ভোট দি পেলাই অধিক মাৰ্জিনত জিকাই পেলাই আমি আমাৰ এটা সুযোগ্য নেতৃত্ব আমি নিৰ্বাচিত কৰিব পাৰোঁ, ইয়াকে আহ্বান ৰাখিছোঁ। BTC বাহিৰত থকা এই পাৰ্টিসকল আপোনালোকৰ সমৰ্থন কেনেকুৱা স্থিতি? চাওক, আমি আজি এতিয়ালৈকে আমি মংগলদৈ আৰু কোকৰাঝাৰৰ কথাটো আমি পাতি আছোঁ, কিন্তু যোৱা সময়ত আমি গুৱাহাটী, লখিমপুৰ, তেজপুৰ বা বিভিন্ন সমষ্টিত আমি কিছুমান আমাৰ যিটো অৰ্গেনাইজেশ্যনেল যিটো স্থিতি য'ত আছে, তাত আমি কিছুমান দলক সমৰ্থন জনাইছোঁ, কিছুমান ইছ্যু লৈ পেলাই। গতিকে এতিয়াও আমি আলোচনা কৰি আছোঁ, কিয় আজিলৈকে ৰাষ্ট্ৰীয় দল বা আঞ্চলিক দলে হওক, কোনো দলৰ যিটো চিন্তাধাৰা এইটো আমাক পতিয়ান নিয়াবলৈ পৰা নাই। তেখেতসকলৰ যিটো উদ্দেশ্য, যোৱা 5 বছৰত আমি যিটো দেখিলোঁ যে কোনো এটা ইছ্যু, যিবিলাক বহুত চেনজিটিভ ইছ্যু, যিবিলাক খুব ইম্পৰ্টেণ্ট ভাইটেল ইছ্যু, যিসকলে সমাজ নিৰাপত্তাৰ লগত, জাতি নিৰাপত্তাৰ লগত, উন্নয়নৰ লগত নিহিত হৈ আছে, তেনেকুৱা ইছ্যুবিলাকত সকলো দলে ডাবল ষ্টেণ্ডাৰ্ড কৰিছে। সেইকাৰণে আজি আমি চিন্তা চৰ্চা কৰি আছোঁ আৰু কম দিনৰ ভিতৰতে আমি তেজপুৰত মানে কেণ্ডিডেট দিয়াৰ কথা চিন্তা কৰি আছোঁ। আৰু গুৱাহাটীত আমি নিজে কেণ্ডিডেট নিদিলেও আমাৰ চিন্তা চৰ্চা NPPৰ লগত আলোচনা চলি আছে। যিহেতু NPP কনৰাড চাংমা ডাঙৰীয়াই যোৱা সময়ত
অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ নিৰাপত্তাৰ কাৰণে এটা খিলঞ্জীয়া মানুহ হিচাপে এজন জনজাতি হিচাপে এটা ডাঙৰ এটা ৰোল তেখেতে লৈছে এই হিচাপে আজি অসমৰ ৰাজনৈতিক দল বা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনৈতিক দল বা ৰাষ্ট্ৰীয় দলৰ ভিতৰত আমি সৰ্বশ্ৰেষ্ঠ হিচাপে আজি দেখিবলৈ পাইছোঁ এনপিপি কনৰাড চাংমা ডাঙৰীয়াৰ যিটো ৰোল সেই কাৰণে আমি তেখেতৰ লগত আলোচনা কৰি আছোঁ যে তেখেতে কৈছে যে অসমৰ বিভিন্ন সমষ্টিত তেখেতে ইলেকশ্যন কণ্টেষ্ট কৰিব তেখেতৰ দলে গতিকে আমি বিচাৰিছোঁ যে যিসকলে জনজাতিসকলৰ মিত্ৰ যিসকলে ইথনিক কমিউনিটিবিলাকৰ মিত্ৰ যিসকলে ইথনিক কমিউনিটি আৰু জনজাতিসকলৰ নিৰাপত্তাৰ কথা চিন্তা কৰে সেইসকলৰ লগতে আমি 2017 যিটো ইলেকশ্যন 17 যিটো লোকসভা ইলেকশ্যন 2019ত যিটো হ'বলৈ গৈ আছে তাত তেখেতসকলৰ লগতে আমি থাকিম বুলি আমি এতিয়ালৈকে আমি চিন্তা চৰ্চা কৰিছোঁ কিন্তু 2 এদিনৰ ভিতৰতে আমি অফিচিয়েলি জনাম যে কোনটো সমষ্টিত আমি কাক সমৰ্থন দিম আগ্ৰামা মাল্লাৰী কৈছে যে আপছু আজিৰ দিনতে জাতীয় সংগঠন হৈ থকা নাই তেওঁলোকে ৰাজনৈতিক দল হিচাপে কাম কৰিছে এইটো কি ক'ব নাই এতিয়া এপছু যদি জাতীয় সংগঠন হৈ থকা নাই বিপিএফ ৰাজনৈতিক দল হৈ না আছেনে নাই তেখেতেতো কিছুমান সময়ত ৰাজনৈতিক কথা বাদ দি পেলাই জাতীয় সংগঠনৰ নিচিনা কথা কয় গতিকে মোৰ প্ৰশ্ন যে তেখেতে ৰাজনৈতিক দল হৈ আছেনে নাই তেখেতে ৰাজনৈতিক দল হিচাপে তেখেতৰ কামটো কৰিব লাগে আমি এইটো বিচাৰোঁ আৰু আমি তেখেতসকলক ৰাইজৰ উন্নয়নৰ কাম কৰাত কোনোদিনে বাধা দিয়া নাই গতিকে তেখেতসকলে কৰক তেখেতসকলক আমি বিচাৰিছোঁ যে এনডিপি সমস্যা সমাধান হোৱাত মাত মাতিব লাগে আজি বিভিন্ন জাতি জনগোষ্ঠী ইয়াতে নিৰাপদ বুলি নিজকে ভাবিবলৈ পৰা নাই এইটো ব্যৱস্থা ল'ব লাগে জনজাতি অজনজাতি সকলৰ নিৰাপত্তাৰ কাৰণে কাম কৰিব লাগে শিক্ষা দীক্ষাৰ অৱস্থা বেয়া স্কুলত মাষ্টৰ নাই কিতাপ পোৱা নাই বহুত হাজাৰ হাজাৰ স্কুলত কিতাপ পোৱা নাই সেইবিলাক কাম তেখেতসকলে কৰিব লাগে উন্নয়নৰ কাম কৰিব লাগে আজি পলিচি মেকিং বডিত তেখেতসকলৰ এমএলএ বিলাক মাত মাতিবলৈ দিব লাগে লোকসভাত তেখেতসকলৰ সাংসদবিলাকক জ্বলন্ত সমস্যাৰ ওপৰত মাত মাতিব দিব লাগে সেই কামবিলাক তেখেতসকলে কৰা নাই আৰু ইয়াত আহি পেলাই কোনোবা জাতীয় সংগঠনৰ লগতহে তেখেতসকলে ডিবেট কৰিব বিচাৰে কোনোবা জাতীয় সংগঠনৰ কামটোহে তেখেতসকলে কৰিব বিচাৰে গতিকে তেখেতকো মই আহ্বান কৰিছোঁ যে তেখেতেও মানে স্পষ্ট কৰিব লাগে যে তেখেতৰ ৰোলটো ৰাজনীতি দলৰ ৰোল না তেখেতৰ দলটো মানে জাতীয় সংগঠনৰ ৰোল